What's up guys? আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালো। মানে ৰাতিপুৱা এতিয়া 8টা বাজিছে। ইফালে চোৱা ইমান ধুনীয়া আজি গৰম নাই, বঢ়িয়া ধুনীয়া বতাহ মাৰিছে, ধুনীয়া বতৰ কৰি আছে, বতৰটো ধুনীয়া। আৰু ফাইনেলি মই যোৱাকালি আহি যেনেকুৱা কিবা বেলেগ কাম আছিল তো সেনেকৈ থাকিব লগা হ'ল বিশেষ কাৰণত। আৰু যাম বুলি ভাবিছিলোঁ আজিৰ পৰা অল আছাম ৰাইড। তো গতিকে আপোনালোকক কওঁ যে যোৱাকালি মানে ঢেৰ চাৰা বৰষুণ দিয়াৰ কাৰণে প্লেনটো বেয়া হৈ গ'ল। মানে আজি যাব লগা আছিল, যোৱাকালি মানে কাপোৰ কানি তেনেকুৱা কিবা ধুব লগা আছিল, সেইবোৰ গোটেই ধুব নোৱাৰিলোঁ। আজি মাক কল কৰি পঠাইছোঁ, তেনেকুৱা কাপোৰ আছে অলপ, সেইখিনি ধুই থ'ব। আৰু এতিয়া টাউনত কিবা কাম আছে, আৰু মই কাৰ ঘৰত আছোঁ সেইটো দেখাইছোঁ আপোনালোকক। এতিয়া চাইছোঁ পুৰা এইটো আয়ংগুৰি আমাৰ ইহঁতৰ ঘৰত আছিলে। এইটো হিৰো ইটোৰ ঘৰত আছিলোঁ। এই ৰাতিপুৱাই আহি গৈছে পুৰা টুপি চুপি লগাই। আৰু এতিয়া মানে ফাইনেলি আমি গাড়ীখন ষ্টাৰ্ট দি দিলোঁ। বাই বাই। এতিয়া যাই থাকোঁ। সিহঁতৰ তাত আছিলোঁ আমাৰ আয়ংগুৰি, হয়তো মানে জিতাই। আৰু এতিয়া ইফালে ওচৰতে আছে ৰাস্তা, মেইন ৰাস্তা। ইফালে কি ধুনীয়া ধান লগাই দিছে বে, মজা লাগি আছে। তই ক'ত যাওঁ ইফালে? হা কি যা পিছা বাই। ইফালে এইটো হৈছে পুৰা ধুনীয়া কিবা ইটা ভাটা আছিল না আগত, কি আছিল এইটো আগত? ইটা ভাটা আছিল এইটো আগত। মানে এইটো এতিয়া এনে পৰি আছে বেকাৰ। ইয়াৰ পৰা হিমালয় পৰ্বত দেখা পাই, হিমালয় পৰ্বত। মোবাইল উৰি যাব মোবাইল এনেকুৱা স্পীডত আহি গৈছিল, মানে মোবাইল উৰি যাওঁ অৱস্থা হৈ গৈছিল। আপোনালোকে আমাৰ দৰে চেষ্টা নকৰিব, ইফালে বম টাৰ্ণিং আছে। ফাইনেলি আমি এতিয়া বৰ্তমান টংলা, এইখনে হৈছে টংলা, তাতে প্ৰৱেশ কৰিলোঁ। আৰু কি পাওঁ এতিয়া তাতে যাই চাম। শ্বপিং মল তেনেকুৱা আৰু কিবা বনাব আছে, আপোনালোকে দেখাব লাষ্টলৈকে যাতে চাই থাকে, স্কিপ নকৰাকৈ। আৰু মানে অহাকালিৰ পৰা অল আছাম ট্ৰেভেলিং কৰিম, তো তাৰ ভিডিঅ'বোৰ আপোনালোকে মজাকৈ দেখিবলৈ পাব আৰু চাই থাকিব। এতিয়া কি কৰোঁ, কি কাম আছে আপোনালোকক সকলো দেখুৱাম। এই ভিডিঅ'টো যাতে স্কিপ নকৰাকৈ চাই থাকে আপোনালোকে চোৱা। আৰু ধুনীয়া মেঘবোৰৰ সৈতে আপোনালোকক এই ভিডিঅ'টোত মজা আমোদ দিবলৈ চেষ্টা কৰিম। আমি এতিয়া যাইছোঁ ইফালে আগত। প্ৰথমতে মানে ATM-ৰ কিবা এটা কাম আছে, সেইটো আগত কৰি লওঁ। তাৰপিছত এতিয়া ৰখিছোঁ, কি মজাই বেলেগ। এইখিনি ওলাই ললোঁ এতিয়া। চলো এতিয়া যাওঁ। ক'ত যাবি এতিয়া? হা এইটো ওলাই ল'লোঁ। ইফালে যাম নে ইফালে যাম নাজানো, নিজে নাজানো। এতিয়া আমি ইয়াৰ পৰা যাম এই শ্বপিং মলত যাম, টংলা শ্বপিং মল। য'ত যাম মানে ইয়াতে আছে ট্ৰেন্স এখন আছে টংলাৰ। আৰু তাতে সোমাই চাওঁ কি পাওঁ। কাপোৰ নতুন আহে ইয়াতে। অ' মাই গড, খোলাই নাই। এইখন আছে ট্ৰেন্স, বাট খোলাই নাই। আমি আহিছিলোঁ এইখনত, মানে এতিয়া বন্ধ। এতিয়া বাজিছে 9টা। তো বেলেগত যাই চাই অকণমান আহিছোঁ, নাপালে। যিখনত গৈছিলোঁ মানে সেইখন বন্ধ, ট্ৰেন্সখন বন্ধ, 10টামানত খুলিব চাগে। আৰু এতিয়া সিফালে চাই লওঁ, তাতে মানে নাপালোঁ। আৰু এতিয়া যাম পুৰা ভিতৰত। চল জল্দি। এইটো পুৰা কাপোৰৰ গলা সোমাই ল'ম এতিয়া। কি ৱেলকাম। এতিয়া খুলিছে নেকি? আমাক দুটামান বস্তু লাগিছিলে। এইকেইটা ভাল লাগছে, এইকেইটা কিবা হিপ হপ মডেলৰ কাৰ্গো। মজা ড্ৰেছ আহিছে ৰে। নতুন আহিছে নেকি মালটো? নতুন এটা পিন্ধিছোঁ চাৰ্ট। হিপ হপ লাগে কিন্তু আমাক, হিপ হপ না চাপৰিৰ ড্ৰেছ লাগে বোলে, হিপ হপ। এতিয়া বিচাৰি আছে হিপ হপ ড্ৰেছটো, পাওনে নাই নাজানো। তাৰপিছত কিবা ল'বা আছে আৰু পুৰা। এতিয়া যাম পুৰা সিফালে এখন বস্ত্ৰালয় না কি আছে, তাতে যাম। তো তাতে নাপালে আৰু এবাৰ আহিম ট্ৰেন্স।
প্ৰায়ে আমি মানে টংলাখন ইফালৰ পৰা এইখিনিমানৰ পৰা মানে টংলাখন শেষ হয় মানে তাৰ লৈকেও আছে অকণমান আছে তাৰলৈকে মানে মঙলদৈৰ পৰা আহোঁ ইফালৰ পৰা ষ্টাৰ্ট হয় এইটো হৈছে ইণ্ডিয়ান অইল আৰু এইফালে এখন বস্ত্ৰম না কি বস্ত্ৰম এখন কিবা আছে তো ইয়াৰ ভিতৰত সোমাই থাকক কি দেখাব নাজানো মজা বনাইছে কিন্তু আজি মানে ইয়াৰ পৰা তাত তাৰ পৰা তাত কৰি থাকোঁতে গৈছে আৰু এইবাৰ তাৰমানে টংলাৰ ট্ৰেন্সত শ্বপিং মল ছোৱালীৰ কাৰণে বহুত ধুনীয়া ধুনীয়া চেণ্ডেল জোতা কাপোৰ আছে আপোনালোকে আহিব পাৰে ধুনীয়াকৈ ফাইনেলি ট্ৰেন্সৰ চিৰিত এতিয়া ভ্ৰমণ কৰি আছোঁ চালিয়া লাগছে আৰু না এতিয়া পূৰা ভিতৰত সোমাই যাম কুকুৰহে দিব লাগিব মোবাইলটো কি আছে বা কোনটো ল'বি ইয়াত প্ৰাইচ কিমান 700 itu sudah Kalau itu 400. itu loh itu loh এইফালে গোটাই ঘূৰি এতিয়া আমি চাচাৰ দোকানত আহি গ'লোঁ চাচাৰ দোকানত আহি গ'লোঁ কাপোৰ চাইছোঁ এইফালে আৰু লগতে এটা গৰম বাতৰি চোৱা আজিৰে পৰা 25 সামগ্ৰীৰ দাম বৃদ্ধি আজিৰ পৰা 25টা সামগ্ৰীৰ দাম বৃদ্ধি শেষ আৰু অসম না অসম শেষ কাপোৰৰ ৰিগাওঁ আৰু ভাল Garpon falam. ঘৰটো এই ফেৰগাঁও ফালে আপোনাৰ ঘৰ ক'ত Mor Haryana. হাৰিয়ানা কেইবছৰ হ'ল ইয়াতে থাকা Uday hol 50. 50 বছৰ কিবা কিবি বজাৰ কৰি লৈ গোটেই কামবোৰ হৈ গ'ল আৰু যোন ভাইক লগ পাই গ'লোঁ ওচৰত হেল্ল' গাড়ী চলাবি Cari salah. আমাৰ গাড়ী চলাব এতিয়া ইফালে কিবা কাম আছিল কৰি ল'লোঁ আৰু আমি এতিয়া জোনৰ গাড়ীত স্কুটিত কিছুমানত যাম মোবাইলৰ কিবা টেম্পাৰ লগাব আছে বোলে তো সেইখিনি লগাই লওঁ এতিয়া কোনফালে अच्छा है भाई क्या मजाक बना के रखा है यार रास्ता में আৰু এইখন দোকানতে পালোহি খাতৰনাক আমাৰ মোবাইলগিলা অলপ কিবা কৰি দিছোন ভাল কৰি দিছোন চালে বনাই দে ঘূৰি আহি আৰু এতিয়া আমাৰ কামৰণ ভাই দোকানত আহিলোঁ কি ওলাইছে চোৱা এইখন মানে অহাকালিৰ পৰা অল আছাম ট্ৰেভেলিং অসম ভ্ৰমণ গাঁৱলীয়া ব্লগছ গাঁৱলীয়া তো ওলাই ল'লোঁ পাৰ্মিশ্যন একো দৰকাৰ নাই আৰু এখন আছে তাতে ওলাব এতিয়া ওলাই আছোঁ আৰু আপোনালোকে যিসকল নতুন তেওঁলোকে যাতে ছাবস্ক্ৰাইবটো কৰি ল'ব অহাকালিৰ পৰা মানে অল অসমৰ ভিডিঅ' আপোনালোকে পাই থাকিব ওলাইছে জল্দি ওলাই এয়া আৰু এখন আহিছে এয়া লিভ প্লিজ উইথাউট ন' মানি মজা এতিয়া এইখন মানে নিমনিশ্যন কৰি ল'ম দুখন দি পেলাই মজাই বেলেগ হ'ব না চালিয়া লাহে ধীৰেকৈ সোমাই আছে আৰু এইফালে এতিয়া ওলাই যাব মালখন আৰু না মেইন মালখন এইবাৰ পৰা পূৰা লৈ আছোঁ এইটো নিমনিশ্যন কৰা মিচিং তো ওলাই যাব আৰু এতিয়া হৈ যাব মজাকৈ